নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বতৰে লৈছে কালৰূপ অন্ধকাৰত ডুবি গ'ল মহানগৰ এইবাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হৈছে আগন্তুক 23 তাৰিখলৈকে বতৰ বিজ্ঞানে জাৰি কৰিছে হাই এলাৰ্ট বহুতো জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে বহুতো জিলাত ইতিমধ্যে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ হৈছে আৰু কোন কোন জিলাত কিমান দিনলৈ থাকিব বৰষুণ আৰু ধুমুহা আপোনালোকে চাব পাৰিব এইটো প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ ফালে বতৰ কেনেকুৱা কমেন্টৰ জৰিয়তে জনাব পাৰিব অন্ধকাৰত ডুবিল মহানগৰ এইবাৰ মহানগৰ অন্ধকাৰত ডুবিল দিন দুপৰতে নামি আহিল অনা নিশা বৰষুণ আৰু প্ৰচণ্ড ধুমুহা দিন দুপৰতে নামি আহিল প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ভয়ংকৰ বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ সৃষ্টি হৈছে ইতিমধ্যে বহুতো জিলাসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰলয়ংকাৰী ৰূপত মহানগৰীত প্ৰচণ্ড বৰষুণ আকাশ ফালি অহা বৰষুণে স্থবিৰ কৰি পেলাইছে মহানগৰী জনজীৱন এতিয়াই কৰি লওক আপোনাৰ দোকান বজাৰ ঘৰৰ বাহিৰৰ অন্যান্য জৰুৰী কামসমূহ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে বতৰ বিজ্ঞান ফালৰ পৰা কেইবাটাও এলাৰ্ট কলা ডাৱৰে চানি ধৰিছে সমগ্ৰ অসমৰ আকাশ অসমৰ কেইবাখনো জিলাৰ বাবে আজিৰে পৰা 23 মাৰ্চলৈকে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ ধুবুৰী চিৰাং গোৱালপাৰা বঙাইগাঁও আৰু বৰপেটাতো ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বাক্সা বজালী নলবাৰী কামৰূপ মেট্ৰ' আদিতো জাৰি কৰা হৈছে এলাৰ্ট ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি লখিমপুৰতো ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াৰ বাবেও য়েল্লো এলাৰ্ট ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অন্ধকাৰত ডুবিল এইবাৰ মহানগৰ প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সৃষ্টি হৈছে এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিছে বিপদত চূড়ান্ত হ'ল কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা 11টা সমষ্টিৰ ৰাইজৰ দলক এৰি দিলে কংগ্ৰেছে এইবাৰ অসমত 3 গগৈ একেলগ হৈ নিৰ্বাচন খেলিব অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এইবাৰ যুঁজ দিব বিজেপিৰ বিৰুদ্ধে এইবাৰ 3 গগৈ একত্ৰিত হৈ বিজেপিক হেৰুৱাবৰ বাবে উঠি পৰি লাগিছে এই মুহূৰ্তত আহি পৰিছে ৰাজনৈতিক লৈ ডাঙৰ খবৰ এইবাৰ হয়তো অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছে চূড়ান্ত হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা 11টা সমষ্টিৰ ৰাইজৰ দলক এৰি দিলে এইবাৰ কংগ্ৰেছে মিত্ৰতাৰ খাতিৰত 2টা সমষ্টিত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বুলি এই মুহূৰ্তত স্পষ্টকৈ জনাইছে মন্দিয়া সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী শ্বেৰমান আলীৰ প্ৰাৰ্থিত্ব কৰ্তন হৈছে শিৱসাগৰ মৰিয়নি দলগাঁও ডিং শিবিৰ গাঁও সমষ্টি আদি ৰাইজৰ দলক এৰি দিছে ডিগবৈ বোকাখাট মানস তেজপুৰ এৰিলে কংগ্ৰেছে